1500 জনক সোধপোছ 5000 ফিংগাৰপ্ৰিণ্টছ পৰীক্ষা আৰু 20 লাখ কল ৰেকৰ্ড পৰীক্ষা DNA টেষ্ট ইমানখিনি কৰাৰ অন্ততহে এগৰাকী যুৱতীক কেৰালা চৰকাৰ আৰু প্ৰশাসনে ন্যায় দিবলৈ সক্ষম হৈছে আৰু এই কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত হৈছে অসমৰ আমিৰুল ইছলাম নামৰ কেৰালাত কাম কৰিবলৈ যোৱা এজন শ্ৰমিক। নিউজ 18 অসম নৰ্থ ইষ্ট নামৰ চেনেলটোৱে এই বাতৰিটো প্ৰকাশ কৰিছিলে 21 মে তাৰিখে। অসমৰ পৰা কেৰালালৈ কাম কৰিবলৈ যোৱা এজন শ্ৰমিক যাৰ নাম আমিৰুল ইছলাম। আমিৰুল ইছলামে থকা ভাড়াঘৰটোৰ কাষতে অন্য এটা ভাড়াঘৰত আছিলে এগৰাকী আইন বিভাগৰ ছাত্ৰী, যিগৰাকীক তেওঁ অপকৰ্ম চেষ্টা কৰি হত্যা কৰিছিল আৰু তাৰ গোচৰতেই কেৰালা চৰকাৰে 1500 জনক সোধপোছ কৰিছিল, 5000 ফিংগাৰপ্ৰিণ্টছ পৰীক্ষা কৰিছিল আৰু 20 লাখ কল ৰেকৰ্ড পৰীক্ষা কৰিছিল। তাৰ অন্ততে এনাৰকুলাম সত্ৰ ন্যায়াধীশে আমিৰুল ইছলামক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল। এতিয়া অসমত যদি চাওঁ, প্ৰতিদিনে জঘন্য নৃশংস বৰ্বৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ আহি থাকে। এইদৰে বহু যুৱতী মহিলা এনেধৰণৰ পাখণ্ডৰ বলি হ'ব লগা হৈছে বহু সময়ত। বৰ্তমানেও কিন্তু অসমত উপযুক্ত তদন্ত আৰু শক্তিশালী চাৰ্জশ্বিটৰ অভাৱত বহু যুৱতী মহিলাৰ হত্যাৰ লগত জড়িত অভিযুক্ত বা দোষী বৰ্তমানেও কিন্তু মুকলি আকাশৰ তলত টিকিলগিলাই ঘূৰি ফুৰিব পাৰিছে। আমি যদি কেৰালা চৰকাৰৰ বা কেৰালা প্ৰশাসনৰ লগত তুলনা কৰি চাওঁ, আমাৰ অসম প্ৰশাসন আচলতে কোন স্থিতিত আছে। যিখিনি কেৰালা প্ৰশাসনে কেৰালা চৰকাৰে কৰি দেখুৱালে, আমাৰ অসমৰ ক্ষেত্ৰত সেইখিনি কিমান দূৰ সম্ভৱ বা এনেকুৱা হৈছেনে বা হোৱা নাই, আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। ধন্যবাদ।